আমাৰ অসমৰ মানুহৰ দিল্লীৰ প্ৰতি যিটো খং আৰু ক্ষোভ আছে, আলফা স্বাধীনলৈ গমন কৰিছে, তাৰ এটা মানে চৰকাৰী যন্ত্ৰৰ তেওঁৰ অৱহেলা, তেওঁলোকৰ শোষণ নিষ্পেষণো ইয়াত জড়িত। তেওঁলোকে সেইকাৰণে সমতাৰ দৃষ্টিভংগীৰে সম উন্নয়ন, সম অধিকাৰৰ যিটো কথা, সংবিধান প্ৰদত্ত যি অধিকাৰ, সেই অধিকাৰ দিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা প্ৰয়াস থাকিব লাগিব। অসমৰ প্ৰতি ফৰ অসম বুলি কৈ আৱেগিক কৰিলে নহ'ব। দিল্লীৰ পৰা যিটো অন্যায় অবিচাৰ চলি আছে, সেই অন্যায় অবিচাৰ, শোষণ, এইবোৰৰ প্ৰতি মানুহৰ এটা, অসমৰ সাধাৰণ জনগণৰ এটা স্বভাৱসিদ্ধ বিৰোধ অসমত আৰম্ভ হৈছে। গা জাপি দিয়াৰ পিছত মানুহৰ গণ অভ্যুত্থান মানুহে সকলোৱে দেখিছে। এইটো এটা মানুহৰ অসন্তুষ্টি, মানুহৰ অসমৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে মানুহৰ স্পষ্ট স্বতঃস্ফূৰ্ত প্ৰতিবাদী সত্তাৰ প্ৰতিফলন। আৰু আমি যিহেতু আমাৰ যিবোৰ প্ৰাপ্য অধিকাৰ আছে, এই অধিকাৰ যদি নিদিয়ে, মানুহ খঙত, ক্ষোভত মানে ৰাষ্ট্ৰযন্ত্ৰৰ কাম কাজৰ বিৰোধিতা কৰাটো স্বাভাৱিক। গতিকে আমাৰ যি অধিকাৰ, সেই অধিকাৰ দিল্লীয়ে দিব লাগিব, আমাক সন্মান কৰিব লাগিব। গতিকে ইউনিয়ন অফ ষ্টেট, যেতিয়া ষ্টেটসমূহৰ স্বতন্ত্ৰতা, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ মান সন্মান, স্বাভিমান, তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ, তেওঁলোকৰ আত্মপৰিচয়ৰ সংগ্ৰামৰ প্ৰতি দিল্লী ৰাষ্ট্ৰ শ্ৰদ্ধাশীল হ'ব লাগিব। গতিকে আমি বিচাৰোঁ যে সাংবিধানিকভাৱে আমি পাব পৰা যিবোৰ অধিকাৰ, সেই অধিকাৰৰ প্ৰতি দিল্লী শ্ৰদ্ধাশীল হওক। তেতিয়া এই যিবোৰ বিষয়, এই বিষয়বোৰ নাইকিয়া হ'ব আৰু আমি উন্নয়নৰ যাত্ৰাত আগবাঢ়িব পাৰিম। আমি কি বিচাৰোঁ? আমি ভাল শিক্ষা বিচাৰোঁ, সংস্থাপন বিচাৰোঁ, উন্নয়ন বিচাৰোঁ, জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাটো বিচাৰোঁ। এইটো দিল্লীয়ে যেনেকৈ জীয়াই আছে, গুজৰাট, ৰাজস্থানে যেনেকৈ জীয়াই আছে, যেনেকৈ টকা পইচা পাইছে, যেনেকৈ উন্নয়ন হৈছে, তেনেকৈ অসমেও উন্নয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।